নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ। আজিৰ ভিডিঅ'টো গাড়ীৰ পৰাই আৰম্ভ কৰিছোঁ আৰু আমি গৈ আছোঁ পৰশুৰাম কুণ্ড, অৰুণাচল প্ৰদেশত অৱস্থিত। এতিয়া পৰশুকুণ্ড পাই গ'লোঁ আৰু আপোনালোকক ইয়াৰে পৰিৱেশটো দেখুৱাম, চাই থাকিব। এয়া জেঠীমা, মুনু, মই, নিকুবা আমি গোটেইকেইজনে ফুৰিব যাম এতিয়া, চাই থাকক। পৰশুৰাম কুণ্ড আহি পাই গ'লোঁ আৰু এয়া চাওক, আপোনালোকক দেখুৱাম। বহুত বতাহ ইয়াতে, থাকিব নোৱাৰি গাইজ, বহুত বতাহ। আৰু এইবাৰ লগত মোৰ ইয়াতে আৰু ফটো উঠি আছে সিহঁতে, মই এইবিলাক কাপোৰবিলাক এইবিলাক আৰু আমি এতিয়া গৈ আছোঁ পৰশুৰাম কুণ্ডই, য'ত মানে মাকক হত্যা কৰি পাপৰ পৰিত্ৰাণ পাইছিল, সেইখিনি ঠাই চাবলৈ গৈ আছোঁ। পৰশুৰাম হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। দূৰ খোজকাঢ়িব লাগে দেই, ভাগৰ লাগি গ'ল। পৰশুৰামৰ পিতৃৰ নাম আছিল যমদগ্নি আৰু মাতৃৰ নাম আছিল ৰেণুকা। পৰশুৰামৰ পিতৃ যমদগ্নি এদিনাখন পত্নী ৰেণুকাক গংগা নদীৰ পৰা গা ধুবলৈ পানী আনিবলৈ দিছিল। পানী আনিবলৈ যাওঁতেই এজন ধুনীয়া ৰাজকুমাৰ দেখি মোহিত হৈ পৰিছিল আৰু পত্নী ৰেণুকাই পাহৰি গৈছিল যে তেওঁৰ স্বামী তেওঁক পানী আনিবলৈ পঠিয়াইছিল। আৰু কিছু সময় পিছত যেতিয়া ৰেণুকাই পানীলৈ আহি ৰাজকক্ষত প্ৰৱেশ কৰিছিল আৰু তেতিয়া মহাঋষি যমদগ্নি গম পাই তেওঁ তেতিয়াই ডাঙৰ পুতেকক আদেশ দিছিল মাকক মৰাৰ, কিন্তু সেই আদেশ অস্বীকাৰ কৰিছিল। তাৰপিছত সৰু পুত্ৰ পৰশুৰামক আদেশ দিয়াত পৰশুৰামে নিজৰ মাকক হত্যা কৰিছিল আৰু পৰশুৰামে নিজৰ মাকক হত্যা কৰা কোঠাৰখন হাতৰ পৰা আঁতৰা নাছিল। আৰু তেতিয়াই ঋষি যমদগ্নি কৈছিল যে ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰা আৰু বিষ্ণুক আৰাধনা কৰা। আৰু বিষ্ণুক আৰাধনা কৰাৰ পিছত এই স্থানখিনিতেই তেওঁৰ কোঠাৰখন আঁতৰিছিল। আৰু এইখিনিয়ে হৈছে পৰশুৰাম কুণ্ড, সেয়েহে এইখিনি ঠাইক বহুত পবিত্ৰ বুলি কোৱা হয়। বহুত কষ্টত আছা তুমি, আহিছোঁ মাতি নিব। ভাগৰ লাগিছে গাইজ, ভালে চাই দেখবা। ভাগৰ গাইজ, ভাগৰ।
আহিছোঁ ৰং ঢালি আজি তই বৈ চাচোন গাৰ ৰংবোৰ ডেইলি গত কপালৰ সেন্দুৰে ৰঙা ফূৰ্তিৰে পাট মুগাৰ সাজেৰে আজি ক'ত অন্ত কৰি ৰং ঢালি আজি তই বোৱাই চাচোন নহয় ৰং ঢালি আজি তই বোৱাই চাচোন নহয় আৰু মিছন চাইনা ফিল্মখনৰ ইয়াতে শ্বুটিং হৈছিল দিন জ্বলে ৰাতি জ্বলে গানটিৰ বহুত ভয়ানক বতাহ শব্দবোৰ পাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে চাওক তামোল কাটি খাই আছে এফালে চাই দিওঁ আমি এইখিনিয়ে আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব বাই বাই